Morning guys, welcome back to my channel Joy Assam vlog to guys. আজি গুড মৰ্নিং মানে আজি মই প্ৰথমটো vlog আৰু guys প্ৰথমটো vlog একদম মই নেচাৰেল জায়গাৰ পৰা আৰম্ভ কৰি লৈছো। নেচাৰেল জায়গা মানে আমাৰ দলঙৰ তলত guys মানে পানী আছে, এফালৰ পৰা পানী ভাইপটো আহি আছে, এফালে চৰাই চিৰিকটি মাত চাৰি চাৰিটা হ'ল guys এতিয়া। আৰু বৰ্তমান পুৰা পৰিৱেশটো শান্ত শিষ্ট guys। আজি মানে মই vlogটো আৰম্ভ কৰি দিলোঁ যাক। চাৰিওফালে বানপানী আৰু আমাৰ দেশে অলপ বানপানী মানে অলপ মানে পানীটো বাঢ়ছি, সেইকাৰণে আৰু অলপ চালোঁ মানে ৰাতি একো নাই, এতিয়া বৰ্তমান বহুত বাঢ়ি গৈছে। আপোনালোকক মই দেখাই আছোঁ, এই গৈছে এই দেখছি না এইগিলাখনত পানী নিছিল, এতিয়া পানী আহি গৈছে। এখন ফিল্ড হয় মানে এইগিলা বহুত। আৰু এফালে আমাৰ এখন বিল হয়, বৰালি বিল। এল পি স্কুল মানে এতিয়া কলেজ পাইছোঁ না, এতিয়া কলেজ পালি এতিয়া স্কুল যাবাই মানে টাইমে নাপাওঁ না। আৰু গাইজ আজি যিহেতু আমাৰ কলেজ বন্ধ আছে, কালি আমাৰ এক্সাম আছে আৰু কালি যাম বুলি ভাবিছোঁ। এক্সাম দিয়া অনলি এক্সামেই দিম, দুদিনমান থাকিম মানে ইয়াতে। আৰু এতিয়া গাইজ আমি ক'ত যাই আছোঁ জানেনে? আমাৰ এল পি স্কুলত। কোনো উঠোৱা নাই, মই আকলাই এই প্ৰাণী উঠছোঁ মানে আকলা এটা প্ৰাণী উঠছোঁ, যেতিয়া উঠি কিনে ফুৰিব আহিছোঁ। কি কম বাদ্যাক আৰু দুটামান তিৰি ৰাত পাইছোঁ ফুৰিব আহোঁতে। এই চুগৰ টুগৰ আছে সেইগিলা, সেইকাৰণে ফুৰিব আহিছে। আৰু গাইছ এইটো মন্দিৰ আমাৰ ইয়াতে পুৰা মানে দি দিচ্ছে ন। লগৰ ছোৱালী এতিয়া ফোন কৰিছিলোঁ, এতিয়া লগৰ ছোৱালী এতিয়া উঠোৱা নাই, এটা ইনকামিং নাই আৰু এটা উঠোৱা নাই গাইছ। আৰু ফোন কৰিলোঁ মানে ৰিচিভে কৰা নাই, মানে ৰিচিভ কৰা নাই মানে এই ৰাতিপুৱা কোনে ৰিচিভ কৰিব আছে। মই এতিয়া পৰা ৰাতি টোপনি মাৰা নাই, সেইকাৰণে উঠি আছোঁ, মানে বৰিং লাগি গৈছিল। আৰু এইফালে আমাৰ শেখৰটো ঘৰ পাই গ'লোঁ আস্তে গাই। আৰু ই চলটো উঠোৱা নাই চাগে নিশ্চয়, এই নামটো তাক বেলেগকে ডিষ্টাৰ্ব দিওঁ মোৰ কাৰণে। মোৰ কাম মই কৰি থাকিব লাগে গাইছ, এনে কথা। পানী উঠছে এই দেখছি না, এইগিলা পানী, এইগিলাখনত মানে আমি খেলছিলোঁ আগতে, এতিয়া এইগিলাখনত পানী। কি ক'ব, এই পানী শেষ কৰি দিলে। আমাৰতো এনেও নলবাৰী বাঘে বানপানী উঠলি, বানপানী বুলি ক'লে হ'ল নলবাৰী বৰভাগ মানে মানে বেলেগ লেভেলত। মানে এটা পানী এনেকুৱা হয় মানে ক'ব নোৱাৰি আৰু গাইছ। আমি এতিয়াতে আছোঁ, এইগিলাখনত আমাৰ কাছেই নথয়, এনেকুৱা পানী হৈ গাইছ। পথাৰত জাল পাতছি গাইছ, জাল পাতছি পথাৰত, নে পথাৰত মাছ মাৰিব ধৰছি। এতিয়া যি পথাৰত আমি খেলছিলোঁ ফুটবল, সেই পথাৰত এতিয়া মাছ মাৰি আছে। মানে কি কম, যুগ বেলেগ আহি গ'ল। আৰু উত্তৰ বৰসীমৰা প্ৰাথমিক বিদ্যালয় গাইছ, ইয়াতে বহুত মানে স্মৃতি আছে আৰু বহুত মানে 5 বছৰ পেতে পঢ়িব লাগে না। আমাৰ অংগনবাড়ীৰ পিছত আমাৰ এটাই যি মেইন শিক্ষাটো গাইছ, ইয়াৰ পৰাই যদি ভালকৈ শিকি নাযায় লাষ্টটো একো নাযায়, সেনেকুৱা কথাটো গাইছ। এইগিলা গাইছ বহুত সৰু আছিল, এইগিলা গাছ এতিয়া ফল দিবা ধৰছি। দেখছি আমাৰ আৰু এটা গাইছ, মই এটা কথা কওঁ, কোনোদিন আপিৰ পিছত নকৰিবি, সেইটো তোৰ বহুত টাইম লছ। মই এটা কওঁ, সেইখিনি টাইম যদি তই পঢ়াত লগাৱ, পঢ়াই কিবা এটা দিব, কিন্তু আপিৰ একো নাপা, ঢোকা বা দি দিব বা। তো আজিৰ ভ্লগটো গাইছ ইমানেই আছিল, বেছি দীঘল নকৰোঁ, প্ৰথম ভ্লগ যিহেতু মানে চাই লওক ক'তো কেনে হয়। আৰু গাইছ অলপ মানে কথা কোৱাত ভুল পাব পাৰে, তাক নতুন না, মানে কথাৰ যোনটো স্কিল সেইটো আমাৰ তাতে বেছি নাই, সেইকাৰণে গাইছ। তো গাইছ এইগিলা কথা বাদ দিয়ক, আজি ভিডিঅ'টো ইমানে আছে। ভাল লাগিল, লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষত এটা কথাই ক'ম, জয় জুবিন দা, জয় অসম, গুড বাই।